ছবি নিৰ্মাণ কৰা হৈছে আৰু সেইটো মাল্টিলিংগুৱেল বহুভাষী চিনেমা হ'ব লাগে বুলি মই বিবেচনা কৰোঁ। আৰু এটা মোৰ কথা ক'বলৈ মন গৈছে, এইটো দ্বিতীয় প্ৰস্তাৱ। মই তৃতীয় প্ৰস্তাৱটো মই ক'ব খুজিছোঁ যে ৰবীন্দ্ৰনাথক লৈ প্ৰায় ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে এটা কিজানি ৰবীন্দ্ৰ সদন সাংস্কৃতিক কেন্দ্ৰ কিবা এটা আছে, কিন্তু তেনেকুৱা গুৰুত্বপূৰ্ণ এটা ভৱন, ভূপেন্দ্ৰ ভৱন বা তেনেকুৱা জাতীয় ভৱন আনকি অসমতে এতিয়ালৈকে নাই। তেনেকুৱা ধৰণৰ এটা সদন, যিটো ৰবীন্দ্ৰ সদন আমি প্ৰত্যেকখন ৰাজ্যতে মুখ্য স্থানবিলাকত আমি দেখা পাওঁ, কিন্তু তেনেকুৱা সদন অসমতেই নাই। আজি কিছুদিন আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে যে মস্কোৱা এটা সাংঘাতিক ৬,০০০ লোক একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ কিবা নিৰ্মাণ হৈ আছিলে বুলি তেখেতে এটা ঘোষণা কৰিছিলে। মই কিমান দূৰ সঁচা নাজানো, যদি কৰি আছে মই এই প্ৰস্তাৱটো দিব খোজোঁ যে সেই প্ৰেক্ষাগৃহটোৰ নাম অন্ততঃ ভূপেন্দ্ৰ ভৱন হিচাপে দিয়া হয়, সেইটো কথা মই ক'ব খুজিছোঁ। আৰু তাৰপিছত আৰু এটা কথা মই ক'ব খোজোঁ যে অকল অসমতে ভূপেন্দ্ৰ ভৱন কিয় সীমাবদ্ধ হৈ থাকিব লাগে। আজি অসমৰ বাহিৰৰ বহু ঠাইত অসমীয়া মানুহ আছে, যে ইয়াতে ২-৩ লাখৰ বেছি কিজানি অসমীয়া আছে। মুম্বাইত আছে, চেন্নাইত আছে, দিল্লীত আছে, এই সকলো ঠাইতে আছে। অন্ততঃ পৰ্যায়ক্ৰমে অসমৰ বাহিৰতো তেনেকুৱা এটা ভূপেন্দ্ৰ ভৱন এটা আৰম্ভ কৰা হয়। হয়তো গুৱাহাটীৰ পিছতে সেই ভূপেন্দ্ৰ ভৱন হ'ব পাৰে বেংগালুৰুতো। তেনেকুৱা এটা পৰিকল্পনা মই ভাবোঁ শতবৰ্ষৰ সময়ত চৰকাৰে লোৱা উচিত বুলি মই বিবেচনা কৰোঁ। আৰু আজি সভাত আপোনালোকলৈ সেইটো মই প্ৰস্তাৱ আকাৰে ইয়াতে উত্থাপন কৰিব বিচাৰোঁ। আৰু এটা মই কথা ক'ব খুজিছোঁ, সেইটো কথা মোৰ মনত পেলাইছিলে যোৱা বছৰ ঠিক ৮ ছেপ্টেম্বৰৰ দিনটো ঠিক এনেকুৱা এখন সভা মই পুনেত আছিলোঁ। পুনেত আচলতে মই সভাখন হোৱা বুলি ক'ৰবাৰ বাতৰি কাকতত পালোঁ, ফেচবুক নে বাতৰি কাকতত পালোঁ যে এনেকুৱা আজি কিবা এটা দিৱস পাতিছে ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে। বহু দূৰ মই য'ত আছিলোঁ তাৰ পৰা বহু দূৰ হয় ঠাইখিনি, তথাপি আমি গৈ যে ভূপেন হাজৰিকাৰ আজিৰ দিনটোত কোনোবা এখন সভাত যদি এনেকৈ উপস্থিত থাকিব পাৰোঁ, কিন্তু মোৰ নিজৰে এটা আনন্দ লাগিব, নিজৰে এটা সৌভাগ্যৰ কথা। তেনেকুৱা কাকো মই চিনি নাপাওঁ, উদ্যোক্তা আকাৰৰ কাকো মই চিনি নাপাওঁ, একো নাপাওঁ। গতিকে সেইখন সভালৈ মই গ'লোঁ, মই আৰু মোৰ শ্ৰীমতী আছিলে সেইদিনা। আমি দুয়ো পিছফালে বহি থাকিলোঁ, আমি কাকো চিনাকিও দিয়া নাই, একো কোৱা নাই। এতিয়া সভাখন চাই মই গুচি আহিলোঁ। তাতে তেওঁলোকে মোক চিনি নাপায়, মোৰ তাতে কাকো চিনি নাপাওঁ, গতিকে তেনেকৈ চিনাকিও দিয়া নহ'লে। তেতিয়া মই তাতে বহি আছিলোঁ, তেতিয়া মোৰ মনত এটা ভাৱ হৈছিলে যে পুনে তেনেকৈ সভা হৈছে, আমাৰ ইয়াত বেংগলোৰত সভা হৈছে, বিভিন্ন ঠাইত হৈছে। এই সভাবিলাকৰ এটা যোগসূত্ৰ কিবা কৰিব নোৱাৰে। মই তেতিয়া এটা কথা ভাবিছিলোঁ যে এটা শতবৰ্ষ অহা বছৰ ৮ ছেপ্টেম্বৰ এটা ভূপেন্দ্ৰ মহাযাত্ৰাৰ নিচিনা এটা শোভাযাত্ৰা হ'ব। ভূপেন্দ্ৰ মহাযাত্ৰাৰ নিচিনা শোভাযাত্ৰা এটা সভা হ'ব। এই সভাত এনেকুৱাভাৱে ধৰি লওক যে এই শোভাযাত্ৰা যিটো হ'ব, এই শোভাযাত্ৰা আৰম্ভণি হৈছে, আমি ধৰি লওঁ যে বেংগালুৰুৰ পৰা আৰম্ভ হৈছে। হয়তো 2খন বা 3খন বাহন থাকিব। এখন বাহন আমি সুসজ্জিত কৰিলোঁ, ভূপেন্দ্ৰৰ যিবিলাক স্মৃতিচিহ্ন আছে, যিবিলাক প্ৰদৰ্শন কৰিব পাৰি বা এঠাইৰ পৰা এঠাইলৈ লৈ যাব পাৰি, এই এখন বাহন সজোৱা হওক, তেনেকুৱা ধৰণৰ সামগ্ৰী। আৰু এখন বাহনত যিসকলে ভূপেন্দ্ৰক লৈ তেখেতৰ সংগীতৰ বিষয়ে গাব পাৰিব, সাংস্কৃতিক অনুষ্ঠান শিল্পীসকল থাকে। আৰু সেই 2খন বা 3খন বাহন হয়তো বেংগালুৰুৰ পৰা আৰম্ভ কৰিলে এক যাত্ৰা, ইয়াতে ফ্লেগ অফ হ'ল। এই ফ্লেগ অফৰ পাছত সেইটো গৈ চেন্নাইত উপস্থিত হ'ল। চেন্নাইত যিবিলাক স্থানীয় শিল্পী থাকিব, সেইসকল শিল্পীক লৈ তেওঁলোকে তাত এটা অনুষ্ঠান পৰিৱেশন কৰিলে। তাৰপিছত তেওঁলোকে মুম্বাইলৈ গ'ল, মুম্বাইত এটা অনুষ্ঠান কৰিলে, তাৰ শিল্পীসকলক লৈ তাৰ যি অসম সমিতি আছে তেওঁলোকৰ সহযোগিতাৰে আজি যেনেকৈ ইয়াতে বেংগালুৰুৰ সহযোগিতাৰে আয়োজন কৰা হৈছে। তাৰপিছত তেওঁলোক পুনেলৈ আহিলে,
পুনেৰ পৰা হয়তো আহমেদাবাদ গ'ল, হয়তো বৰোদা গ'ল, হয়তো দিল্লী গ'ল, তাৰপৰা হয়তো পুনৰ আহিলে হায়দৰাবাদ আহিলে, কটক গ'ল, হয়তো কলিকতা গ'ল, কলিকতাৰ পৰা গৈ হয়তো তেওঁলোকে অসমত উপস্থিত হ'ল আৰু তাতে অন্তিম দিনা এটা মহা অনুষ্ঠানৰ আয়োজন কৰা। সেইটো হ'ব 2026 চনৰ 8 ছেপ্টেম্বৰ। কিন্তু এবছৰীয়া এটা শোভাযাত্ৰা, মহা শোভাযাত্ৰা, ভূপেন্দ্ৰ শোভাযাত্ৰা যদি এটা তেনেকুৱা পৰিক্ৰমা কৰা হয়, অসমৰ মাহিমৰ কথা বাদেই দিছোঁ, সেই যেতিয়া শোভাযাত্ৰা গৈ থাকিব বিভিন্ন ঠাই মিলি, অন্ততঃ মানুহ এটা কৌতূহল হ'ব যে এখেত কোন, এটা জনাৰ কৌতূহল হ'ব অনাঅসমীয়া মানুহখিনি। আৰু বাকী য'ত য'ত অসমীয়া মানুহ আছে সেই দুটা তেওঁলোকৰ সৈতে এটা সংযোগ স্থাপন হ'ব। আৰু তেতিয়া মই ভাবোঁ যে ভূপেন হাজৰিকাক লৈ সমগ্ৰ ভাৰতবৰ্ষতে এক ধৰণৰ জাগৰণৰ সৃষ্টি হ'ব। আৰু তেতিয়া এই যে বিভিন্ন ঠাইত অনুষ্ঠানবিলাক এটাৰ পৰা আনটো বিচ্ছিন্ন হৈ আছে, এই বিচ্ছিন্ন হৈ নাথাকি তেওঁলোকে ঠিক তেনেকুৱা ধৰণে একেলগে কাম কৰিলে যিটো হয়, সকলোৱে সমবেত হৈ একেলগে কাম কৰি যি এক জাগৰণৰ সৃষ্টি হয়, ভূপেন হাজৰিকাক লৈ তেনেকুৱা এটা জাগৰণ সৃষ্টি হয়। মই ভাবোঁ যে শতবৰ্ষতকৈ ইয়াতকৈ ডাঙৰ সুযোগ আৰু একো হ'ব নোৱাৰে।